নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মমো ব্লগলৈ। আজি আপোনালোকক মই এজনী বিশেষ ব্যক্তিৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। তাইৰ লগত আপোনাৰ কথা সুধি আপোনাৰ আমনি লাগি যাব, কিন্তু তাইৰ কথা শেষ নহ'ব। আজি আমি আহকচোন, আজি আমি তাইৰ লগতে অকণমান কথা পাতি লওঁ। ব'লক এতিয়া আপুনি তাইৰ লগতে অকণমান কথা পাতি লওঁ। হাই, হেল্ল'। কি নাম তোমাৰ? দেউতাৰ নাম কি? মাৰ নাম কি? ক'ত থাকা তুমি? গুৱাহাটী দিছপুৰ ক'ত? অঁ, কোনদিনা ছুপাৰ মাৰ্কেটৰ? অঁ, তুমি কোন স্কুলত পঢ়া? অঁ, কোন ক্লাছত? অঁ, তুমি ধুনীয়াকৈ পঢ়া নে স্কুলত? অঁ, তুমি ফ্ৰুইটছৰ নাম জানানে? কোৱাচোন। অঁ, আৰু যে আমাৰ যে এনিমেলবিলাক আছে, ডমেষ্টিক এনিমেল, ৱাইল্ড এনিমেল, সেইবিলাক জানানে? ডমেষ্টিক এনিমেল কোৱাচোন, যিবিলাক ঘৰত থাকে যে, কোৱাচোন। অঁ, আৰু ৱাইল্ড এনিমেল? অঁ, আৰু পেট এনিমেল জানানে? পেট এনিমেল কোৱাচোন। অঁ, ধুনীয়া দেই। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন জানানে? কোন? অঁ, মামা বুলি মাতে ন? আৰু প্ৰধানমন্ত্ৰী কোন হয়? প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰধানমন্ত্ৰী কোন হয়? প্ৰধানমন্ত্ৰী কোন হয়? অঁ, আৰু আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত যে নেশ্যনেল এন্থম, এইটো জানানে তুমি? কি হয়? গাব জানানে? কোৱাচোন। অঁ, ধুনীয়া দেই। আৰু নেশ্যনেল ছংটো জানানে কি হয়? কি হয়? অঁ, বন্দে মাতৰম। আৰু তুমি হেৰি জানানে, আমাৰ যে ভগৱানবিলাক আছে যে, ভগৱানবিলাকৰ নাম জানানে? কি কোৱাচোন। লক্ষী, শিৱ বাবা, গণেশ বাবা। অঁ, আৰু বহুত আছে ন? অঁ, তুমি শিৱ বাবাৰ গান জানানে? গাই দিয়াচোন এটা। অঁ, ধুনীয়া হৈছে। গণেশ বাবাৰো জানা চাগে? গাই দিয়াচোন। গণেশ বাবাৰটো গাই দিয়া। কোৱা। অঁ, কৃষ্ণৰ গাই দিয়া এটা। আৰু হেৰি জানানে, ভক্তিমূলক গীত থাকে যে আমাৰ, গাই যে, জানানে? গাই দিয়াচোন এটা। ভক্তিমূলক গীত এটা গাই দিয়া।
বিহু জানানে গাই দিয়াচোন বিহু এটা ফুলি ফুলিছে বসন্ত তুমি যেন মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত বা বা বঢ়িয়া দেই ধুনীয়া আমাৰ তুমি হেৰিখনৰ নাম জানানে দেশখনৰ নাম কাণ্ট্ৰি যে কি নাম ইণ্ডিয়া ইণ্ডিয়া ন ইণ্ডিয়াখনৰ আমাৰ ইণ্ডিয়াখনক কোনোবাইতো বচাই আছে ন কোনে বচাই আছে কোনে ৰক্ষা কৰি থাকে দিনে ৰাতি আৰ্মিবিলাকে বহুত কষ্ট কৰে হয় নেকি অঁ তেওঁলোকৰ কাৰণে এটা গান গাই দিয়াচোন তুমি বা ইমান ধুনীয়াকৈ জানা তুমি আৰু আমাৰ পতাকাখনৰ নাম জানানে কি নাম আমাৰ পতাকাখনৰ নাম তিৰংগা অঁ তুমি কালাৰ জানানে কালাৰ কি কালাৰ আছে ন কেইটামান কোৱাচোন নহয় জাতীয় পতাকাখনৰ নহয় এনে যে কালাৰবিলাক আছে যে কালাৰবিলাক কোৱা কি কালাৰ আছে অৰেঞ্জৰ কালাৰটো কেনেকুৱা তুমি কোৱাচোন আমাৰ ৰাষ্ট্ৰীয় খেলটো কি হকী খেল ন আৰু ৰাষ্ট্ৰীয় জন্তু নেশ্যনেল এনিমেল কি হয় অঁ নেশ্যনেল বাৰ্ড নেশ্যনেল ফ্ৰুইটছ ৰাষ্ট্ৰীয় ফল অঁ ধুনীয়া দেই তুমি জানা কিন্তু দেই ন আৰু তুমি ৰাষ্ট্ৰীয় গছটো জানানে নেশ্যনেল ট্ৰী কি হয় বানায়া ন অসমীয়াত কি বুলি কয় বা কি কয় অসমীয়াত অঁ বটগছ বুলি কয় ন তুমি পানীত চলা ট্ৰান্সপৰ্ট জানানে পানীত যি চলে কি হয় আৰু ৰাস্তাত আৰু তোমাৰ হেৰি এয়াৰত চলা অঁ হেলিকপ্টাৰ ন তুমি বহুত ধুনীয়াকৈ জানা ন ক'ব অঁ তুমি ডাঙৰ হৈ কি কৰিবানো কি কৰিবা অঁ নেকি অঁ পিছে এইবাৰ তুমি ভোট দিলা নাই হিমন্তক দিছা নাই ভোট কিয় নিদিলানো কিনো বৰবাদ কৰিলে অ' অঁ নলওঁ দেই নল'ব নালাগে ন অঁ হয় নেকি অঁ জাংক ফুডো খাব নালাগে অঁ ঠিক আছে দেই মই নাখাওঁ দেই অঁ হেল্ডি ফুড খাম ন তুমি কিবা গান গাবা নেকি এটা দিয়া গাই দিয়া কি গান গাবা বিহু দিয়া গাই দিয়া এয়াই আছিল আমাৰ কণমানি পুতলাজনীৰ লগত পতা অকণমান কথা যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ থেংক ইউ